হাই কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে মই বিদিস্মিতাৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভাবিলো ব্লগ এটা অকমান কিবা আৰম্ভ কৰো আৰু আমাৰ অংশে কি কৰি আছে আংশ কি কৰি আছে হেতু কিনো এইটো হয় আৰু তুমি আজি নেল পলিশ ক'ত লগালা দেখুৱাই দিয়া চাও নেল পলিশ ক'ত লগালা হাতত নাইছোন বহি দেখুৱাই দিয়া বহি দেখুৱা এবোৰ হাতত গুটে লগাই দিলা বহি চাও ইটো বহি চাও ইটো বহি গুটে ভৰিকিটা নেল পলিশ লগাই মানে নগিটা অৱস্থা নাইকিয়া কৰি থৈছে মোক সুধিলে সি ভিডিঅ' বনাবানে কি মা মই বোলো আজি ভিডিঅ' এটা বনাব লাগিব আৰু সি লগে লগে আহি নেল পলিশ ললে কৈছে সি বোলে দেখুৱাব নেল পলিশ লৈ ন আজি তোমাৰ কিবা আছিলে নি দিনৰ কিবা আছিলে নি আজি কি আছিলে আজি এক্সাম আছিলে কেনে না টেষ্ট আছিলে টেষ্ট কেনেকুৱা হ'ল ভালে হ'ল তিতি বহুত মুস্কিল আছিলে হয়তো এনে তিমাতৰা টেষ্টটো ভালতে চলিছে টেষ্টটো ভাল ঠিক আছে তেতিয়াহ'লে আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছো চাই থাকিব আগলৈ আমি আহিছিলো আসলতে বেলেগ কাম এটাত কিন্তু ৰাস্তা পাই দেখিলো নাৰ্সাৰীখন বহুত ধুনীয়া লাগিছে সেইকাৰণে ভাবিলে এপাক সোমাই যাওঁ আৰু কেইটামান ফুল লৈ যাওঁ কেইজোপামান কেইটামান নহয় কেইজোপামান ইয়াত দেখিছেনে বৰ ধুনীয়া লাগিছে ধুনীয়াকৈ সজাইছে ফুলৰ টাববোৰ বাৰু মানি প্লেনো আছে মই আছে বাৰু ৰুমত ভালেখিনি কিন্তু থ'বলৈও তেনেকৈ জেগা নাই তথাপিতো ভাবিলোঁ ভাল লাগিলে দেখি কেইজোপামান লৈ যাওঁ লগতে অকণমান আপোনালোককো দেখুৱাই দিলোঁ আৰু সোমালোঁ যেতিয়া তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আগলৈ আৰু ইয়াতে এটা বৰ ধুনীয়া ফুল দেখিছোঁ আপোনালোকক দেখাম দেই সকলোকে চাব এইটো দেখিছেনে এইটো চাওকচোন এইটো ফুটুকা ফুল হয় আমাৰ গাঁৱত আচলতে ফুটুকা ফুলি থাকে এনেকৈ এইজোপা দেখিছেনে ইয়াত ধুনীয়াকৈ নাৰ্চাৰীত সজাই থৈছে ফুটুকা ফুল আমাৰ গাঁৱত এইটো ৰাস্তাৰ কাষতে হৈ থাকে আজি ফুল এয়া আনিলোঁ আৰু মোৰ ওচৰত যিখিনি ফুল আছে আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই দেখুৱাম আজি যিহেতু আন্ধাৰেই হৈ গ'ল এতিয়া সেইকাৰণে দেখুৱাবলৈ অকণমান অসুবিধা হ'ব সেইকাৰণে আমি আহি পালোহি অলপ সময় হ'ল পাওঁতেনে আৰু দেৰিয়ে হ'ল বাৰু আন্ধাৰেই হ'ল পাওঁতে ঘৰ আৰু এতিয়া ভাবিছোঁ ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰোঁগৈ আৰু আহকচোন আজি মইনো কি বনাওঁ ৰাতিৰ সাজ আজি বনাম বুলি ভাবিছোঁ মই চিকেন বিৰিয়ানী প্ৰেছাৰ কুকাৰত চিকেন বিৰিয়ানী বনাম বুলি ভাবিছোঁ আৰু ইয়াতে এইখিনি বস্তু মই যি লাগিব সেইখিনি ৰাখি লৈছোঁ আৰু চিকেন লৈছোঁ মই আধা কেজি চিকেনখিনিত এতিয়া মই প্ৰায় 4-5 চামুচমান দৈ দিম দৈখিনি দি তাতে মছলাও দি গোটেইখিনি ভালদৰে সানি 10-15 মিনিটৰ কাৰণে ৰাখি থওঁ এতিয়া দিছোঁ এয়া মছলাখিনি ধনিয়া পাউডাৰ জিৰা পাউডাৰ চিকেন মছলা বিৰিয়ানী মছলা আৰু হালধি এইখিনি ধুনীয়াকৈ দি আৰু অলপমান মই পিঁয়াজ দিম পিঁয়াজ অলপমানহে দিম কাৰণ মই পাছতো পিঁয়াজ ব্যৱহাৰ কৰিম মাংসখিনি ধুনীয়াকৈ সানি ল'লোঁ কিন্তু মই নিমখ দিবলৈ একেবাৰে পাহৰিলোঁ নিমখ নিদিলে কি হ'ব আৰু ন এতিয়া ধুনীয়াকৈ আকৌ এবাৰ সানি 10 মিনিটমানৰ কাৰণে মই ৰাখি থ'ম কুকাৰত তেল গৰম হৈ গ'ল আৰু এতিয়া ইয়াত দিম 2টা জলকীয়া আৰু অলপমান পিঁয়াজ দি দিম ইয়াতে দি ভালদৰে এইখিনি ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে তেজপাত ইলাইচি লং দালচেনি দি পেলাই অলপ সময় ভাজি ল'ম এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে মাংসখিনি দি দিম যিখিনি ৰেডি কৰি থৈছিলোঁ আৰু মাংসখিনি প্ৰায় 10-15 মিনিট সময় মই ধুনীয়াকৈ
ভাজি ল'ম মানে যেতিয়ালৈকে মাংসখিনি অকণমান সিজি নাযায় তেতিয়ালৈকে এনেদৰে ভাজি ল'ম আৰু অতি সহজতে বনাব পাৰি খাবলৈও ধুনীয়া লাগে বিৰিয়ানী আচলতে বহুত ধৰণে বনাব পাৰি কিন্তু মই ভাবোঁ এইটো বহুত মানে সহজ হয় সেইকাৰণে এইটো পদ্ধতিতে মই বনাই চাইছোঁ আগতে বনাইছোঁ বাৰু আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ এয়া মোৰ মাংসখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই 2 গিলাচ বাসমতি ৰাইচ লৈছোঁ বাসমতি চাউলখিনি মই ইয়াতে দি দিম আৰু 2 গিলাচ আধা মই ইয়াত পানী দি দিম আৰু পানীও দি হ'ল আৰু এতিয়া ধনিয়া আৰু পুদিনা এনেদৰে মই হাতেৰে চিঙি চিঙি ইয়াতে দি দিছোঁ থেতেলিয়াই বা সৰুকৈ কাটিও দিব পাৰে কিন্তু মই হাতেৰেই দি দিছোঁ ইয়াত 2 চামুচ মই ঘিউ দি দিছোঁ এতিয়া দিছোঁ কম পৰিমাণে ইয়াতে কালাৰটো দি দিলে বিৰিয়ানীখিনি দেখিবলৈ বহুত ধুনীয়া হয় সেইকাৰণে অলপমান দি দিছোঁ যাতে বিৰিয়ানীখিনি দেখিবলৈ ধুনীয়া হয় এতিয়া মই ধুনীয়াকৈ কুকাৰটো বন্ধ কৰি দিম আৰু হাই ফ্লেমত এটা চিটি অহালৈকে ৰাখি থ'ম বিৰিয়ানী এটা চিটি আহি গ'ল এতিয়া খুলি চাওঁচোন কেনেকুৱানো হৈছে গোন্ধটো কিন্তু ধুনীয়া আহিছে আৰু ভালেই হৈছে দেখিবলৈও ধুনীয়া হৈছে এতিয়া এখন কাটা চামুচ লৈ মই আপোনালোকক দেখুৱাম এয়া দেখিছেনে বেছি জোৰকৈ কৰিব নালাগে কাৰণ চাউলখিনি ভাঙি যাব বিৰিয়ানী মোৰ ৰেডি হৈ গ'ল আৰু বনালোঁ ৰাইটাৰ চালাড আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই